নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মোৰ লগৰবোৰে গোটেইবোৰে সৰস্বতী পূজা চাব গৈছে। কিমান যে ফূৰ্তি কৰিব আৰু খিচিৰিবোৰ যে খাব, সেইকাৰণে ভাবিলোঁ আজি ময়ো ঘৰতে বনাই খাম। কচু লৈ লৈছোঁ, বিন, গাজৰ, বিট, বিলাহী, ফুলকবি, ৰঙালাওৰ টুকুৰা, উৰহি, মটৰ গোটেইখিনি মিক্স কৰি কাটিম আৰু হেঁপাহ পলাই একদম ঘৰতে খিচিৰি বনাই খাম। আৰু ইফালে সৰু আলু দুটামান লৈ লৈছোঁ, ইফালে মূলা আৰু গাজৰ